সূৰ্য আৰু পৃথিৱীকে ধৰি অন্যান্য গ্ৰহসমূহ হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত। এই হাতীপতি তাৰকাৰাজ্য অৰ্থাৎ মিল্কি ৱে গেলেক্সিত আমাৰ সূৰ্যৰ দৰে প্ৰায় 100 বিলিয়ন ভিন্ন আকৃতি, বয়স আৰু গঠনযুক্ত নক্ষত্ৰ আছে। এনে নক্ষত্ৰসমূহৰ প্ৰায় সকলোৰে একোটা প্লেনেটাৰী সিস্টেম আছে যিয়ে নিজ কক্ষপথত থাকি এনে নক্ষত্ৰসমূহক পৰিভ্ৰমণ কৰে। আমাৰ সৌৰজগতৰ বাহিৰৰ এনে গ্ৰহসমূহকে এক্সোপ্লেনেট বুলি কোৱা হয়। Hello everyone, welcome back to the channel, and today in this video we'll be looking at exoplanets, the planets that exist outside our solar system. এনে এক্সোপ্লেনেটবোৰৰ গঠন, আকৃতি আদিৰ ওপৰত ভিত্তি কৰি ইহঁতক কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। আৰু এনে এক ভাগ হৈছে গেছ জায়ান্টছ। এনে গ্ৰহসমূহ আমাৰ বৃহস্পতি গ্ৰহৰ দৰে বৃহৎ আকৃতি আৰু গেছেৰে নিৰ্মিত। ঠিক সেইদৰে নেপচুন লাইক প্লেনেটছখিনি নেপচুন গ্ৰহৰ দৰে, অৰ্থাৎ ইহঁত বিভিন্ন গেছেৰে নিৰ্মিত আৰু ইহঁতৰ আকৃতি নেপচুন গ্ৰহৰ সমান। টেৰেষ্ট্ৰিয়েল প্লেনেটছবোৰ মূলতঃ শিল আৰু বিভিন্ন ধাতুৰে নিৰ্মিত আৰু ইহঁতৰ আকৃতি আমাৰ পৃথিৱী সদৃশ অথবা পৃথিৱীতকৈ কিছু সৰু। ছুপাৰ আৰ্থছ প্লেনেটছবোৰ পৃথিৱীতকৈ বহুগুণে ডাঙৰ আৰু ইহঁতি মূলতঃ টেৰেষ্ট্ৰিয়েল অথবা অচিয়েনিক, অৰ্থাৎ বিভিন্ন শিল, ধাতু আৰু অন্যান্য জুলীয়া পদাৰ্থৰে নিৰ্মিত। নাছা আৰু পৃথিৱীৰ আগশাৰীৰ মহাকাশ সংস্থাসমূহে বৰ্তমানলৈকে প্ৰায় 4500 এক্সোপ্লেনেট আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এনে এক্সোপ্লেনেটসমূহ আৱিষ্কাৰ কৰাটো মুঠেই সহজ নহয়। হাজাৰ হাজাৰ আলোকবৰ্ষ দূৰত থকা এনে এক্সোপ্লেনেটবোৰক ইহঁতে পৰিভ্ৰমণ কৰি থকা নক্ষত্ৰটোৰ পোহৰে সম্পূৰ্ণৰূপে ঢাকি পেলায় আৰু আমাৰ পৃথিৱীৰ বৈজ্ঞানিকসকলে বিভিন্ন অত্যাধুনিক সা সঁজুলি আৰু কেপলাৰ, স্পিটজাৰ আদি নামৰ শক্তিশালী টেলিস্কোপ ব্যৱহাৰ কৰি এনে গ্ৰহসমূহৰ অৱস্থিতি নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। এনে এক্সোপ্লেনেটসমূহ বিচাৰি উলিয়াবলৈ মূলতঃ 5টা পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু ইয়াৰে প্ৰথম পদ্ধতিটো হ'ল ডাইৰেক্ট ইমেজিং, অৰ্থাৎ ফটো সংগ্ৰহ কৰি এক্সোপ্লেনেট আৱিষ্কাৰ কৰা। এই পদ্ধতিৰে প্ৰথমটো এক্সোপ্লেনেট 2004 চনতে আৱিষ্কাৰ কৰা হৈছিল। 2004 চনত পৃথিৱীৰ পৰা 200 আলোকবৰ্ষ দূৰত থকা 2M1207 নামৰ নক্ষত্ৰটোক প্ৰদক্ষিণ কৰি থকা জুপিটাৰ সদৃশ এটা গ্ৰহৰ সন্ধান পোৱা গৈছিল আৰু বৰ্তমানলৈকে ডাইৰেক্ট ইমেজিং পদ্ধতিৰ জৰিয়তে প্ৰায় 54টা এক্সোপ্লেনেট আৱিষ্কাৰ কৰা হৈছে। ঠিক সেইদৰে আন এক পদ্ধতি হৈছে গ্ৰেভিটেশ্যনেল মাইক্ৰলেন্সিং। এই পদ্ধতিত বহু দূৰৈত থকা নক্ষত্ৰৰ পৰা নিৰ্গত ৰশ্মি ইয়াৰ চৌপাশে প্ৰদক্ষিণ কৰি থকা গ্ৰহত খুন্দা খাই বেকা হৈ পৰে, অৰ্থাৎ নক্ষত্ৰটোৰ পৰা নিৰ্গত হোৱা লাইট প্লেনেটটোৰ গ্ৰেভিটেশ্যনেল ফিল্ডৰ সৈতে খুন্দা খাই বেণ্ড হোৱা দেখা যায় আৰু এইদৰে বৈজ্ঞানিকসকলে গ্ৰহৰ উপস্থিতিৰ উমান পায় আৰু বৰ্তমানলৈকে এই পদ্ধতিৰ জৰিয়তে 114টা এক্সোপ্লেনেটৰ সন্ধান পোৱা গৈছে। ঠিক সেইদৰে তৃতীয়টো পদ্ধতি হৈছে ৰেডিয়েল ভেলচিটি মেথড। কোনো নক্ষত্ৰ আৰু ইয়াক অৰ্বিট কৰি থকা প্লেনেটবোৰে নিজৰ মধ্যাকৰ্ষণ শক্তিৰ জৰিয়তে নক্ষত্ৰটোৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে আৰু ইয়াৰ ফলত এনে নক্ষত্ৰবোৰৰ স্থান খুব সূক্ষ্মভাৱে সলনি হোৱা দেখা যায় আৰু ইয়াৰ বাবে এনে নক্ষত্ৰৰ পৰা নিৰ্গত হোৱা পোহৰৰ স্পেক্ট্ৰামৰ পৰিৱৰ্তন হোৱা চকুত পৰে আৰু এই মেথডৰ জৰিয়তে বৰ্তমানলৈকে প্ৰায় 880টা এক্সোপ্লেনেট বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিছে। ঠিক সেইদৰে আন এক পদ্ধতি হৈছে এষ্ট্ৰমেট্ৰি। প্লেনেটবোৰৰ মধ্যাকৰ্ষণ শক্তিয়ে ইহঁতৰ নিজা নক্ষত্ৰটোক নিজ অৰ্বিটৰ স্থানৰ কিছু পৰিৱৰ্তন ঘটায় আৰু এষ্ট্ৰমেট্ৰি পদ্ধতিত এনে নক্ষত্ৰৰ স্থান অন্যান্য ওচৰ পাজৰ নক্ষত্ৰসমূহৰ স্থানৰ তুলনা কৰা হয় আৰু এনে স্থানৰ পৰিৱৰ্তন অধ্যয়ন কৰিয়ে এক্সোপ্লেনেটৰ অৱস্থিতি নিৰ্ণয় কৰিব পৰা যায়। এক্সোপ্লেনেটৰ সন্ধানৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ পদ্ধতিটো হৈছে ট্ৰেনজিট মেথড। নেক্সট যোনটো আমাৰ মেথড আছে সেইটো হৈছে ট্ৰেনজিট মেথড আৰু মেথডটো যদি আপোনাক অকণ এক্সপ্লেইন কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এডাল যোনডাল মম মই হাতত লৈ আছোঁ, মমডাল এটা ষ্টাৰ ৰিপ্ৰেজেণ্ট কৰিছে আৰু মোৰ হাতত এটা বল আছে আৰু এইটো এটা প্লেনেট যিটোৱে ইয়াক অবজাৰ্ভ কৰি আছে আৰু যোনটো কেমেৰা আছে, কেমেৰাটো এটা অবজাৰ্ভাৰ হয়, অৰ্থাৎ আমাৰ আৰ্থখন। গতিকে এইদৰে যেতিয়া অৰ্বিট কৰি থাকিব তেতিয়া আমি লক্ষ্য কৰিম যে যেতিয়াই এই প্লেনেটটো ষ্টাৰ আৰু অবজাৰ্ভাৰৰ মাজত আহি যায় তেতিয়া কি হয়, এই যোনটো এমাউণ্ট অফ লাইট যিটো আমি পাই আছিলোঁ অবজাৰ্ভাৰত, অৰ্থাৎ আৰ্থৰ পৰা আমি যিটো লাইট পাইছিলোঁ এই লাইটটো কিছু কমি যায়, অৰ্থাৎ ডিপ কৰে। গতিকে এনেকৈ ঘূৰি থাকিব, কমিব, আকৌ বাঢ়িব। গতিকে এইদৰে আমি যদি চাওঁ, এইটো আমি লাইটটো যদি গ্ৰাফডাল আমি ষ্টাডি কৰোঁ তেতিয়াহ'লে আমি দেখিম যে কিছু সময়ৰ মূৰে মূৰে এটা পাৰ্টিকুলাৰ সময়ৰ মূৰে মূৰে এই গ্ৰাফডাল কমি যায়। গতিকে এইদৰে যদি আমি চাওঁ, চাইণ্টিষ্টসকলে গম পায় যে এইদৰে এটা প্লেনেট ইয়াত এটা অৰ্বিট কৰি আছে ষ্টাৰটো। চ' এইদৰে এটা এক্সোপ্লেনেট আমি বিচাৰি উলিয়াব পাৰোঁ আৰু এই মেথডটো হৈছে ট্ৰানজিট মেথড।
So far, we are still looking for extraterrestrial species, and some of these exoplanets might be suitable place for existence of life. Hope you like this video. If you want us to make more videos on such topic, do support us by sharing and subscribing to our channel. Thank you.